Hey guys, কি খবৰ সকলো আশা কৰো সকলো ভালে আছে আজি পুনৰ এটা নতুন ভিডিঅ সকলোকে স্বাগতম জনাইছো গাইস আজি ভিডিঅটো বহুত ধামাকাৰ হ'বলৈ গৈ আছে কাৰণ আজি আমাৰ লগৰ এজনৰ বাৰ্থডে আছে আৰু তেওঁ বজাৰ কৰিব লাগিছে আমি মানে বেলেগৰ ফালে আহিলো আৰু এইফালে মোৰ লগত আছে কেজমান বন্ধু মানে আমি গাহৰি মাংস লৈ আহিলো আৰু ভিডিঅটো বহুত ধামাকাৰ হ'ব চাব আপোনালোকে বহুত ধুনীয়াকৈ মানে বহুত স্পেশাল হ'ব তো আহক সকলোৱে ভিডিঅটো আৰম্ভ কৰো তো গাইস এয়া আমাৰ এয়া আগত গৈ আছে কেজনমান মাংস লৈ গৈ আছে আৰু এয়া মাংস একদম পুৰা সুন্দৰকৈ বনাম আপোনালোকক সকলোখিনি দেখুৱাম চাব গাইস তো গৈ থাকোঁ এতিয়া আমাৰ য'ত খাম আমি তাৰ মানে জেগাডোখৰলৈ গৈ লওঁ প্লেচটো চাওঁগৈ কেনেকুৱা এটা ধৰণৰ প্লেচ হ'ব তো আহক সকলোৱে উপভোগ কৰোঁ গাইস ফাইনেলি আহি পাই গ'লোহি বহুত দূৰ ঘূৰিলোঁ আৰু এয়া ইয়াত আজি আমাৰ খানা চলিব এইফালে চাওঁ একদম তেওঁলোকৰ আজি ৰুমতে আহিলোঁ আৰু ইয়াতে আজি আমাৰ খানাটো হ'ব আৰু বাকী কেইজনে বজাৰ কৰিব গৈছে বেলেগ বজাৰ কৰিব গৈছে আৰু আহিলে আপোনালোকক দেখুৱাম কেনেকুৱা হয় মানে চাই থাকক আৰু আহিছোঁ মই বহিছোঁ বহুত গৰম আছে আৰু এয়া চাওক এনেকুৱা গৰম আছে ন এনেকুৱা গৰমত আহিছোঁ আৰু এইফালে ৰ'দটো চাওক সকলোৱে গৰমত মানে পাগল হৈ গৈছে আৰু অলপ পাছতকৈ আপোনালোকক দেখুৱাম আৰু তেওঁলোকে আহিব আমি বাৰ্থডে ইউজ কৰিম সকলোৱে আৰু তাৰ আপোনালোকক মানে দেখুৱাম তো চাই থাকিব সকলোৱে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব তো চাই থাকক আৰু গাইছ এয়া আমাৰ চাওক বিষ্ণুদা এয়া কাম কৰি আছে ইমান কষ্ট কৰি ৰ'দ কাম কৰি আছে চাওক বাৰ্থডে আজি বিপুলক উইচ কৰিছোঁ বিপুল ভালে থাকক কুশলে থাকক দীঘল জীৱী হওক আৰু এইফালে চাওক এজন বাৰ পৰা এজন কাম কৰি আছে বহুত ৰ'দ কষ্ট কৰিছে এইফালে চাওক এজন আৰু এইফালে এইকেইজন আজি বহুত ধামাকা হ'ব গাইছ চাই থাকিব ভিডিঅ'টো এইটো কেৰাহীত আজি গাইছ মাংস বনিব ফিটিং গাহৰি পুৰা আৰু এইফালে এজনে বনাব এইফালে এজন আছে লগতে ময়ো সহযোগ কৰিম তাৰপৰা বাকী আৰু বহুত আছে গাইছ সকলো আপোনালোকক দেখুৱাই যাম চাব এইটো এতিয়া আমি খাম ফাৰ্ষ্ট টাইম চাহ বনাই খাম আমুল তেজাৰ ইয়াত চাহ বনাম আৰু চাহ বনাই খাম তো এয়া গাইছ চাহ খাবলৈ হৈ গ'ল আমাৰ চাহ হৈ গ'ল বেয়া খাম কিবা এটা আনিছে খাব লাগিব গাইছ চাহ পাৰিলে অকণমান দি দিয়া সেই অকণমান দিম সেই এই গিলাস অভাৰ লৈছে ইয়াত ধুইব নাই কি বস্তু এইটো ৰসগোল্লা এই ৰসগোল্লা তো গাইছ এয়া মই চাহটো খাই লওঁ আৰু এইফালেও সকলোৱে খাব খাই লওঁ আমাৰ এতিয়া বৰ্তমান বাৰ্থডে কাৰ্যসূচীৰ চাহ পৰ্বটো শেষ হৈছে ইয়াৰ পাছৰ যিখিনি আয়োজন আছে আমি সেইখিনি আয়োজন কৰি আছোঁ খন্তেক সময়ৰ পাছতে আপোনালোকক দেখাম আৰু বিভিন্ন ধৰণৰ আমাৰ খানা আয়োজন হৈছে সেইখিনি আপোনালোকক দেখাম খন্তেক সময়ৰ পাছতে দেখিবলৈ পাব আমি বৰ্তমান এই চাহ পৰ্বটো শেষ কৰি লওঁ ঠিক আছে আৰু এইফালে সকলোৱে খাই আছে তো এইফালে এয়া মাংস ধুই আছে আৰু খন্তেক পাছতে আপোনালোকক সকলোখিনি দেখুৱাম তো এয়া খাই হৈছে আৰু বাকী আপোনালোকক দেখুৱাম চাই থাকক গাইছ কলিকতা যাব ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আমি খালি চাহ খোৱা নাই স্পেচিয়েল ৰসগোল্লা আছে নিমকি আছে লালমোহন আছে তাৰপিছত আপোনাৰ মানে সকলোখিনি আছে আৰু বিপুলে আমাৰ পাৰ্টিটো দিছে আমাৰ বাৰ্থডে পাৰ্টি আৰু সঁচাকৈ আপোনাৰ দীৰ্ঘ মানে কামনা ৰাখিলোঁ দীৰ্ঘজীৱী হওক বুলি আৰু এজনী খুব সুন্দৰ ছোৱালী পায় তেওঁ সুখী জীৱন কটাই যেন তালে চৰি ভাল থেংক ইউ বিষ্ণুদা সুন্দৰ এটা মানে ক'লে আৰু মানে এইজনৰ আজি বাৰ্থডে আছিলে তো কি ক'বা কি ক'ম আজি বহুত সুখী নিজৰ জন্মদিনটো আজি আহি পালেহি আগষ্ট 4 তাৰিখে 2003 জন্ম হৈছিলোঁ আজি সমূহ বন্ধুৰ লগত মানে লগ খাই বহুত ভাল লাগিছে আপোন বন্ধু আহি আজি মানে মাজত উপস্থিত হৈছেহি আৰু সঁচাকৈ আজি আমাৰো বহুত ভাল লাগিছে মানে গোটেইকেইজন আমি লগ খাই বহুত ভাল লাগিছে আজি দিনটো সেই মছলা গিলাচ আমাৰ পিঁয়াজ দিছে আৰু অলপ পাছত আমাৰ মাংস দিব এই মাংস আছে আৰু আছে
এইটো আকৌ এবাৰ আখালি দিব লাগিব দেই আৰু দিয়ক আকৌ পিঁয়াজ আৰু দিয়ক পিঁয়াজ গোটেইখিনি দি দিয়ক এয়া আমাৰ স্বপ্ন বনাই আছে দি দে মাংস দি দে মাংস দি দে কোনোবা এজনে আহক আহক এয়া সন্তোষে মাংস দিছে বাকিলে বাজি যাব এইটো গোটেই ইয়াত মাংসটো কিমান আছে এইটো 5 কেজি 5 কেজি ন মানুহ কেইটা আছে মানুহ 10-12মান হ'ব মানুহ টোটেল 10 জন আৰু আমাৰ ইয়া 5 কেজি মাংস একো নাই চলি যাব এখন দিয়া নাই দে এখন দিয়াই নাই এইখনে ব্ৰইলাৰ এইজন ব্ৰইলাৰ এইজনে ফাঁকি ফুকা কৰে মানে এইজনে হালধি নিমখ কোনে দিব ইয়াত এটা কথা বেছি ভাল পাইছো আমাৰ কেশৱ শৰ্মাই ইমান সুন্দৰকে মানে দায়িত্বটো লৈছে যে মাংসটো ইমান সুন্দৰকে বনাইছে আমাৰ চবতকে প্ৰিয় বস্তুটোৱে তেওঁ বনাইছে সেইটো কাৰণে মই তেওঁক বহুত ধন্যবাদ দিছো বহুত ভাল পাইছো তেওঁ বহুত আৰু লগতে তেওঁ সোনকালে ছোৱালী এজনী চিংগুল আছে ল'ৰাটো যাতে ডাবুল হ'ব বুলি আৰু আশা কৰিছো এটা সুন্দৰ হাত চাপৰি মই দিছো সকলোৱে দিয়ক থেংক ইউ সুন্দৰকে বনাবা মছলা চাইডা লৈ যা জুকাই দিয়া না পুৰা কমলনি মাংস বিপুল তুমি এয়া আকৌ বনাইছা যে মানে কেছটো কি মানে কি মোৰ লগৰ দুজন গাহৰি নাখায় তেওঁলোকে কিবা নিয়ম পালি আছে তাৰ কাৰণে ব্ৰইলাৰ এপোৱা আনিছো আমি সেইকাৰণে ইয়াত এতিয়া আৰম্ভ কৰা হৈছে কেছটো এইটো মানে দুজনে গাহৰি নাখায় এয়া ব্ৰইলাৰ আনি আমাৰ এই মানে কেছটো হ'ল শাওণ মাহ চলি আছে তেওঁলোকে গাহৰি নাখায় সেইকাৰণে ব্ৰইলাৰটো অনা হৈছে ঠিকে আছে আৰু এয়া আমাৰ গাহৰি মাংস এয়া চব্জি উতলিছে কণ্টেক্ট পাছতে আমাৰ খাবলৈ হ'ব আৰু গাইছ তো এয়া বেছি নহয় দুজনহে কমকে খাব ইমান সৰহকে নাখায় এয়া আৰু হৈছে মানে ধুৱাই ধৰিছে গাইছ আলুটো ভাঙিব নোৱাৰিম নেকি ব্ৰইলাৰ মাংস কমি যাব আৰু তাতে কেনেকুৱা হৈছে চব্জি গৰম হৈ আছে নহয় কেনেকে খাম সৰু সৰু চাই কৈ দিয়ক সৰু সৰু একেবাৰে সৰু গ্লাছ এটা লাগিছিলে একো নাই গাইছ মই এইখন এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে আৰু আপোনালোকেতো জনাহেঁতেনতো ক'ব পাৰিলেহেঁতেন মানে চেক কৰি চোৱা হ'লে এতিয়ানো কেনেকৈ কৰিব বাকী মই চেক কৰি চাওঁ কেনেকুৱা হয় নোৱাৰি 1 মিনিট ধৈৰ্য ধৰক গাইছ নিমখ আছে নাই বাৰু খোৱা একদম নাম্বাৰ ওৱান গাইছ নিমখ মানে মাংস তিনিবাৰমান ধৰিব নিমখ হোৱা নাই যে বিচনা কি আৰু দিব লাগিব নি একদম নাম্বাৰ ওৱান বনাইছে আমাক চব্জিটো ভাল আছে কিন্তু মাংসটো নোসোমাই চৰ্বিত কৰি নিমখ সোমাব আৰু এই আপোনাৰ আছে এই পাছকে চেক কৰি চাম গাইছ আপোনাক ভালদৰে দেখুৱাম গাইছ আমাৰ এতিয়া সম্পূৰ্ণ আমাৰ মানে ভাত চব্জি বনাই হৈ গ'ল আৰু এয়া তাতে এতিয়া সকলোৱে বহিব আৰু এয়া মাংস চব্জি বনাই হৈ গ'ল আমাৰ ৰেডি তো এতিয়া আমি খাম যেনে তেনে দিব বিপুল ফেচিলিটি কেনেকুৱা দিছোঁ তই 150 টকীয়া আকৌ বিলাক এখনত 3 টকাকৈ বহিছে খাব লৈছো মানে বাৰী হৈছে এয়া গাহৰি নোখোৱা কিজনক ব্ৰইলাৰ মাংস দি আছে গাইছ এজনৰ পেট চলি যাব বুলি গম পাইছে মাংস নাখায় মই নিজে বনাইছো বস্তুটো আছে ঠিক আছে তুমি বাই লোৱা দিয়ালে মানে মই
গাইছ ময়ো খাই লওঁ আৰু বেয়া চা নাপাব খাই লওঁ গাইছ আমাৰ ভাতটো খাই ফাইনেলি হৈ গ'ল আৰু এয়া সকলোৱে খাই হৈ গ'ল তো ভিডিঅ' যদি ভাল পালে প্লিজ লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ মানে জয় আইকন